নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আসাম ছেক্ৰেটেৰিয়েটৰ নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে, য'ত 37টা পদ খালী হৈ আছে বুলি কৈছে। এই 37টা পদ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে এপ্লাই কৰিবৰ বাবে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়াছ আছে সেই বিষয়ে আলোচনা কৰিম। লগতে পদসমূহৰ নামৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। ইয়াত আপোনালোকে দেখা পাইছে আণ্ডাৰ ছেক্ৰেটেৰিয়েট লিখা আছে। ইয়াত এটা পোষ্ট আছে ST হিলছৰ বাবে আছে বুলি কৈছে, যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে কেণ্ডিডেট মাষ্ট বি আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ পৰা আপোনালোকে 50% মাৰ্ক লৈ পেলাই গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ 2 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কোনো গভমেণ্ট বা ছেমি গভমেণ্টৰ আণ্ডাৰত কাম কৰাৰ, তেতিয়া আপোনালোকে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত 2 নম্বৰতে হৈছে আপোনালোকে দেখা পাইছে এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ। ইয়াতে এটা ভেকেঞ্চি খালী আছে, আনৰিজাৰ্ভ হৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে দেখা পাইছে ইংলিছ, আছামিজ, ছ'চিয়লজি বা হিষ্ট্ৰীত আপোনালোকৰ এটলিষ্ট 60% মাৰ্কছ লৈ পেলাই আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। কিন্তু ইয়াত গ্ৰেজুৱেট নহয়, মাষ্টাৰ ডিগ্ৰীৰ কথা কৈছে। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। কিন্তু জেনেৰেল ST প্লেনছৰ বাবে 55% মাৰ্কছে হয়, আৰু ST হিলছৰ বাবে 50% আপোনালোকে পালে এই পদটোৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইংলিছ আৰু আছামিজ লেংগুৱেজৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব বুলি কৈছে। এছিষ্টেণ্ট লেংগুৱেজ অফিচাৰৰ বাবে আপোনালোকে দেখা পাইছে এটা ভেকেঞ্চি খালী হৈ আছে। ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে। মাষ্টাৰ ডিগ্ৰী লাগিব, ইংলিছ আছামিজত 60% আপ হ'ব লাগিব, OBC হ'লে 55% আপ হ'ব লাগিব। ST প্লেনছ বা হিলছ হ'লে 55%ৰ লগতে আপোনালোকে 50% ST হিলছৰ বাবে হ'ব লাগিব বুলি কৈছে। কেণ্ডিডেটৰো ইংলিছত নলেজ থাকিব লাগিব। এইখিনি প্ৰায় একেই হয়। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ষ্ট'ৰ অফিচাৰৰ বাবেও একেই হয়। আপোনালোকে ইয়াত গ্ৰেজুৱেট হ'লেই হ'ল। লগতে আপোনালোকৰ পাৰ্চেণ্টেজখিনি নিজে এবাৰ ডকুমেণ্টছখিনি লৈ বা এডভাৰটাইজমেণ্টৰ পৰা চাই ল'ব। ইয়াত যিখিনি বেলেগ কথা কৈছে, ইয়াত কৈছে যে আপোনালোকে দেখা পাইছে B নম্বৰটোত কৈছে কেণ্ডিডেটে এবছৰৰ যদি ডিগ্ৰী বা ডিপ্ল'মা আছে হোটেল মেনেজমেণ্টৰ ওপৰত, তেতিয়াহ'লে তেওঁ প্ৰিফাৰেঞ্চ পাব বুলি কৈছে। লগতে ইয়াত কৈছে 6 মাহৰ যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াত থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব বুলি কৈছে। তাৰপিছতো ষ্টেন'গ্ৰাফী ইয়াত 2টা ভেকেঞ্চি খালী হৈ আছে। আপোনালোকে দেখা পাইছে এটা ৰিজাৰ্ভ আছে, এটা আনৰিজাৰ্ভ, এটা ST প্লেনছৰ বাবে ৰিজাৰ্ভ আছে বুলি কৈছে। ইয়াতো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ BA হ'লে হ'ব বুলি কৈছে। কোনকেইটাত লাগিব আপোনালোকে চাই ল'ব। আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ যিকোনো এটা হ'লেই হ'ল। ইয়াত পাৰ্চেণ্টেজবোৰ দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। 45 to 40 কোন কেটাগৰী কিমান পাৰ্চেণ্টেজ লাগে এইটো এবাৰ চাই ল'ব। তাৰপিছত ইয়াত দেখা পাইছে আপোনালোকৰ ইয়াত স্পীড থাকিব লাগিব কম্পিউটাৰৰ। ষ্টেন'গ্ৰাফী উইদিন 120 ৱৰ্ডছ পাৰ মিনিট কথা কৈছে ইয়াত আপোনালোকে দেখা পাইছে। লগতে আপোনালোকৰ নলেজৰ ওপৰত জ্ঞান থাকিব লাগিব, ইংলিছ আৰু আছামিজ। ষ্টেন'গ্ৰাফী এলৰ বাবে 4টা ভেকেঞ্চি খালী আছে। তাৰে ইয়াত আপোনালোকে মন কৰিলে দেখা পাব 4টা ভেকেঞ্চি আনৰিজাৰ্ভ আছে, 3টা, এটাহে ইয়াত ৰিজাৰ্ভ হৈ আছে বুলি কৈছে। লগতে আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰায় একেই হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে এবাৰ চাই ল'ব। ইয়াত আপোনালোকৰ আছামিজ DTP প্ৰয়োজন হ'ব, যিটো ইয়াত আপোনালোকৰ দিয়া আছে ষ্টেন'গ্ৰাফাৰ L বুলি, সেইটো আপোনালোকৰ আছামিজ DTP প্ৰয়োজন হ'ব। লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ বাবে 6টা ভেকেঞ্চি খালী হৈ আছে। আপোনালোকে দেখা পাইছে আনৰিজাৰ্ভ হৈ আছে 3টা, ST হিলছৰ বাবে 2টা ৰিজাৰ্ভ, PWD বাবে এটা ৰিজাৰ্ভ। ইয়াত যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন হয় সেইখিনি আপোনালোকে এবাৰ নিজে চাই ল'ব লাগিব। LD আৰু প্ৰুফ ৰিডাৰৰ বাবে 3টা ভেকেঞ্চি খালী হৈ আছে। আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি প্ৰায় একেই, কিন্তু আপোনালোকে এবাৰ নিজে চাই ল'ব। যোনে যোনটোত এপ্লাই কৰিম বুলি ভাবিছে সেইটোৰ বাবে নিজৰ এপ্লিকেশ্যনখিনি বা আপোনালোকৰ পষ্টটোৰ এগেইনষ্টত যি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইখিনি আমাৰ ডেছক্ৰিপশ্যন বক্সত মই লিংকত দি দিম, তাত এবাৰ চাই ল'ব পাৰিব। আপোনালোকে চাই পেলাই সম্পূৰ্ণভাৱে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত WWO বুলি এটা ওলাইছে, দেখা পাইছে ইয়াত এটা ভেকেঞ্চি আছে। আপোনালোকে এপ্লাই কৰে যদি কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত তলত দেখা পাইছে টাইপিষ্টৰ ভেকেঞ্চি ওলাইছে, 3টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকে HS পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰিব। টাইপিষ্টৰ বাবে HS পাছ কৰিলে হ'ল। ইয়াত কৈছে যে 6 মাহৰ আপোনালোকৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। লগতে আপোনালোকৰ DTP জানিব লাগিব, ইংলিছ আৰু আছামিজ দুটাই, তেতিয়াহে পাব। টেপ ৰেকৰ্ডিষ্টৰ বাবে এটা ভেকেঞ্চি খালী হৈ আছে। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া আছে, আপোনালোকে দেখা পাইছে বড়ো চেল আছাম লেজিছলেটিভ এছেম্বলি ছেক্ৰেটেৰিয়েট। ইয়াত 14 নম্বৰৰ পৰা যিকেইটা ভেকেঞ্চি আছে ডেপুটি ছেক্ৰেটেৰী, সেইকেইটাতো প্ৰায় একে MA লাগিব ইন বড়ো লেংগুৱেজ। এইখিনি বড়ো আণ্ডাৰত হ'ব। এইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত সকলোবোৰ পাই যাব, তাৰ পৰা আপোনালোকে এবাৰ চাই ল'ব পাৰিব। ইয়াত যিটো এজ লিমিটৰ কথা কৈছে, এজ লিমিটটো ইয়াত এনেধৰণে দিয়া আছে। আপোনালোকে দেখা পাইছে ইয়াত কৈছে যে আপোনালোকৰ 21ৰ পৰা মিনিমাম 21 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে আপোনালোকে প্ৰায় এপ্লাই কৰিব পাৰিবই। কিন্তু আপোনালোকে তাৰ উপৰিও আপোনালোকে এই জব পষ্টকেইটা ধুনীয়াকৈ এডভাৰটাইজমেণ্টত লিখা থাকিব। তাত 1 নম্বৰৰ পৰা ধৰক 4 নম্বৰলৈকে 38 বছৰ, 2 বছৰ, এবছৰ ইফাল সিফাল হ'ব পাৰে। সেইবাবে আপোনালোকে এডভাৰটাইজমেণ্টটোত ভালদৰে চাই ল'ব। ইয়াত এনেকৈ ক'বলৈ অসুবিধা হয়, কিন্তু আপোনালোকে এডভাৰটাইজমেণ্টটো নিজে চাই ল'লে আপোনালোকৰ সুবিধা হ'ব। তথাপিও ইয়াত এজ ৰিলেক্সনো দিছে। আপোনালোকে দেখা পাইছে
যিমানে যোনটো পোষ্টৰ বাবে নহওক OBC বা MOBC বাবে ইয়াত দেখা পাইছে আপোনালোকে 3 বছৰ আপোনালোকৰ এক্সট্ৰাকৈ ইয়াত বঢ়াই দিয়া হৈছে 3 বছৰ বঢ়াই দিয়া হৈছে লগতে ST SC আৰু প্লেইনছ আৰু হিলছৰ বাবে 5 বছৰকৈ এক্সট্ৰা বঢ়াই দিয়া হৈছে আপোনালোকে এইটো এই চিলেকশ্যন সকলো চাকৰিৰ বাবে পায়ে তেনেধৰণে এই চিলেকশ্যন দিয়া হৈছে ইয়াত আৰু এটা কথা কৈছে আপোনালোকৰ কেনেধৰণে আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াত আপোনালোকৰ দেখা পাইছে যিখন আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন কলেজ ষ্ট'ৰৰ পৰা কোনো ধৰণৰ বুক ষ্ট'ৰৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব বুক ষ্ট'ৰৰ পৰা লোৱাৰ পিছত আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনালোকৰ কি লাগিব দেখা পাইছে এজ প্ৰুফ লাগিব বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড SSLCৰ লগতে 2 কপি ফটো আপোনালোকৰ প্ৰয়োজন হ'ব ৰিচেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব মিনিমাম কোৱালিফিকেশ্যনৰ যিখিনি আপোনালোকে জেৰক্স কপি দিব লাগিব এমপ্লয়মেণ্ট কাৰ্ড বা এক্সচেঞ্জ কাৰ্ডখন লাগিব লগতে আপোনালোকৰ পোষ্টেলত যিটো এটা পোষ্টেল ষ্টাম্প থাকে সেই ষ্টাম্পটো আপোনালোকে খামটো লগাই দিয়াটো অতিকৈ জৰুৰী যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট দিব আৰু বাকী যিখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে বিচৰা হৈছে সকলোবোৰ আপোনালোকে খামত ভৰাই পেলাই এইটো এড্ৰেছটো ইয়াত আপোনালোকে দেখা পাইছে ইয়াত এড্ৰেছটো দিয়া আছে এই এড্ৰেছটো আপোনালোকে পঠিয়াই দিলে যিটো এডভাৰটাইজমেণ্ট থাকিব তলত ডেছক্ৰিপশ্যনত তাৰ পৰা আপোনালোকে চাই ল'লে ধুনীয়াকৈ এড্ৰেছটো পাই যাব সেই এড্ৰেছটোত আপোনালোকে ভালদৰে পঠাই দিব তেতিয়া আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব ইয়াত আপোনালোকৰ দেখা পাইছে 14 জুলাইৰ লাষ্ট ডেট আছে 10 জুলাইৰ লাষ্ট ডেট আছে আপোনালোকে তাৰ আগতে সকলোবোৰ ফৰ্ম অতি সোনকালে পঠাই দিয়ক আৰু আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক পাই যাব তাৰ পৰা গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব নিজে লগতে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ